হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছা। তো বন্ধুসকল, ফাইনেলি আমাৰ এক্সাম আহি পালেহি আৰু কিছুমান ষ্টুডেণ্টৰ এক্সাম হৈয়ে আছে। তাৰে কিছুমান ষ্টুডেণ্টৰ প্ৰিপেৰেশ্যন বহুত ভাল হৈছে আৰু কিছুমানৰ ইমান ভাল নহয়। কিন্তু আমি লাচিতৰ দেশৰ ডেকা গাভৰু একেৰাতিতে গড় মাৰিম, নহয় জানো? যেনেকৈয়ে নহওক, আমি এক্সামৰ আগদিনা আমাৰ চিলেবাছ শেষ কৰিয়ে দিওঁ। গতিকে কিদৰে চিলেবাছ শেষ কৰিব পাৰি তাৰে কিছুমান সহজ উপায় দিবলৈ মই এই ভিডিঅ'টিত যত্ন কৰিম। তো আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া পঢ়াত বহি মনত আহিব যে কি পঢ়িম, কাৰণ সময় আছে এদিন। কেনেকৈ আৰু কি পঢ়ি একেদিনতে আমি আমাৰ চিলেবাছ শেষ কৰিম, এনেধৰণৰ প্ৰশ্ন মনলৈ আহি আমাৰ মনটোক ভয় আৰু খেলিমেলিৰ সৃষ্টি কৰিব। গতিকে এই টাইমত আমি মনত ভগৱানক চিন্তা কৰি এটি দীঘল উশাহ লৈ নিজক ক'ব লাগিব যে মই পাৰিম। প্ৰথমে আমি যিকেইটা পাৰ্ট বা চেপ্টাৰ আগতে অলপ হ'লেও পঢ়িছোঁ বা যিকেইটা তোমাৰ কাৰণে অলপ ইজি, সেইকেইটা চেপ্টাৰৰ পৰা তুমি পঢ়াটো আৰম্ভ কৰা। কাৰণ প্ৰথমে যদি আমি আগতে একো নপঢ়া বা যিকেইটা তোমাৰ কাৰণে অলপ কঠিন সেইখিনি পঢ়িলে তুমি একো বুজি নাপাবা। তেতিয়া আমাৰ পঢ়াৰ পৰা মনটো আঁতৰি যাব। গতিকে প্ৰথমে পঢ়াত মন বহাবৰ কাৰণে অলপ সহজখিনি পঢ়িব লাগে। আৰু যদি পাৰা তেন্তে প্ৰথমে 5 নম্বৰ 10 নম্বৰ কুৱেশ্যন অহা পাঠখিনি পঢ়িব লাগে। কাৰণ ফাৰ্ষ্টতে আমি পঢ়িব বহিলে বহুত মটিভেট হৈ থাকোঁ, আমাৰ পঢ়াত সম্পূৰ্ণ ফ'কাছ থাকে। সেই টাইমতে যদি আমি বেছি নম্বৰ অহা প্ৰশ্ন উত্তৰবোৰ পঢ়োঁ তেতিয়া সোনকালে মনত ৰয় বা বুজিব পাৰোঁ। এতিয়া আমি যাৰ পৰা বেছি নম্বৰ আহে তাক জানিবৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ নাইবা আমাক স্কুল কলেজত শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা আমি জানিব পাৰোঁ যে কোনকেইটা পাঠৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। গতিকে যিকেইটা বেছি নম্বৰৰ পাঠ বা প্ৰশ্ন উত্তৰ তাক জানি প্ৰথমে সেইকেইটা পঢ়িলে আমাৰ 50% বা 60% চিলেবাছ কভাৰ হৈ যায়। সেইটো কাৰণে যদি আমি সম্পূৰ্ণ চিলেবাছ শেষ কৰিব নোৱাৰিলেও প্ৰথমে আমি সহজ চেপ্টাৰ আৰু বেছি নম্বৰৰ কাৰণে অহা চেপ্টাৰ পঢ়িলে একো নপঢ়া ষ্টুডেণ্টৰ কাৰণে 50 বা 60% পোৱাটো চিয়'ৰ। আৰু যি অলপ পঢ়িছে তেওঁলোকৰ কাৰণে 70 to 75% পোৱাটো বহুত সহজ হৈ পৰে। নেক্সট, যিকেইটা পাঠ তোমাৰ কাৰণে কঠিন বা আগতে পঢ়া নাই তাক পঢ়িব হ'লে কিতাপ মেলি গোটেই চেপ্টাৰটো পঢ়িবলৈ তোমাৰ হাতত ইমান টাইম নাথাকিব। গতিকে তাক পঢ়িবলৈ হ'লে নোটছ, মডেল নাইবা লগৰ কাৰোবাৰ ওচৰত থকা সেই চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ সেইখিনি চাব লাগিব। আৰু আমি সেই চেপ্টাৰটো যিখিনি প্ৰথমতে সৰু সৰু কুৱেশ্যন এনচাৰ, মানে কোন চনত কোনে কৰিছিল তেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰবোৰ চাব লাগিব। অৰ্থাৎ যিখিনি শ্বৰ্ট কুৱেশ্যন এনচাৰ, মানে যিখিনিত এক্সামত 1-2 নম্বৰৰ কাৰণে আহে, তেনেকুৱা প্ৰশ্নৰ উত্তৰবোৰ মনত ৰাখিবলৈ অলপ সহজ হয় বা বুজাত অলপ হ'লেও সহজ হয়। যদি আমি প্ৰথমতেই আগতে একো নপঢ়া লং পেৰেগ্ৰাফ টাইপৰ প্ৰশ্ন উত্তৰ চাওঁ তেন্তে বুজাত আৰু মনত ৰখাত অলপ হ'লেও জটিল হয়। সেইটো কাৰণে আমি ডাইৰেক্ট লংখিনি চোৱাতকৈ সৰু শ্বৰ্টখিনি চাই আহিলে লংখিনি পেৰেগ্ৰাফ টাইপৰ যিখিনি প্ৰশ্ন সেইখিনি বুজাত অলপ হ'লেও সহজ হয়। আৰু সেই সৰু সৰু প্ৰশ্ন উত্তৰৰ পৰাও আমি দীঘল প্ৰশ্ন উত্তৰ বনাই লিখিব পাৰোঁ। গতিকে এনেদৰে নপঢ়া কঠিন চেপ্টাৰ এটাও আমি নিজৰ মতে সহজভাৱে বনাই ল'ব পাৰোঁ। এটা কথা মনত ৰাখিবা যে পঢ়াতকৈ লিখাত আমাৰ 40% সময় বেছি লাগে। যিহেতু আমাৰ হাতত সময় একেবাৰে নায়েই, গতিকে লিখি মুখস্থ কৰাটো এভইড কৰি আমি পঢ়িয়েই মুখস্থ কৰিব লাগে। কিবা এটা কাম সোনকালে শেষ কৰিব হ'লে তাৰ এটা ডেডলাইন থাকিব লাগিব। ঠিক সেইদৰে আমাৰ চিলেবাছ সোনকালে কমপ্লিট কৰিব হ'লেও আমি এটা ডেডলাইন ল'ব লাগিব। প্ৰত্যেকটো চেপ্টাৰত আমি যদি 1-1.5 ঘণ্টা বা তুমি তোমাৰ চেপ্টাৰ ৱাইজ টাইম মিলাই ল'ব লাগিব, তেতিয়াহে তুমি তোমাৰ চিলেবাছ সোনকালে কমপ্লিট কৰিব পাৰিবা। যিহেতু একদিনত চিলেবাছ কমপ্লিট কৰাটো ইমান সহজ নহয়। পঢ়ি পঢ়ি আমনি লাগিব, ভাগৰ লাগিব, পঢ়াত মন নবহা হ'ব, কিন্তু কষ্টটো কৰিবই লাগিব, নহয় জানো? তেতিয়া আমাৰ মনটো ৰিফ্ৰেছ কৰিবলৈ হ'লে একাপ চাহ বা কফি ল'ব পাৰা, নাইবা কিছুমান মাইণ্ড ফ্ৰেছ ছং আছে তাক শুনিব পাৰা, নহ'লে তুমি যি কৰি ভাল পোৱা সেইটো কৰিব পাৰা। মানে তোমাৰ মতে যে মই এইটো কৰিলে মোৰ মন ভাল হ'ব বা মোৰ মন ফ্ৰেছ হ'ব, সেইটো কাম কৰিব পাৰা। গতিকে এইদৰে ব্ৰেক লৈ লৈ শান্ত মনে পঢ়ি থাকা। বেছি ভাবি বা টেনশ্যন ল'ব দৰকাৰ নাই। পঢ়াৰ লগতে নিজৰ স্বাস্থ্যটোও দৰকাৰ। স্বাস্থ্য বেয়া কৰি পঢ়িটো একো লাভ নাই। যিহেতু পাছদিনা পৰীক্ষা, গতিকে বেছি দেৰিলৈকে টোপনি ক্ষতি কৰি পঢ়িব দৰকাৰ নাই। 10টা-10:30 মানলৈকে পঢ়ি শুই দিয়া আৰু ৰাতিপুৱা অলপ সোনকালে 5টা-5:30 মানত উঠি আকৌ এবাৰ ভালদৰে মন পুতি পঢ়াখিনি চাই ল'বা। পৰীক্ষা দি আহি তুমি কিমান কৰিলা, কিমান নম্বৰ পাবা তাক ভবাতকৈ তুমি এইটো ভাবিবা যে যিয়ে নহওক পৰীক্ষাৰ কাৰণে মই কষ্ট কৰিলোঁ। মই যিমান মাৰ্কছ পাওঁ বা নাপাওঁ এটলিষ্ট মই মোৰ বেষ্ট দি ট্ৰাই কৰিলোঁ। তোমাৰ মনত যেতিয়া এই কথাষাৰ আহিব তেতিয়া তুমি তোমাৰ ওপৰত ৰিগ্ৰেট কৰিব নোৱাৰিবা যে মই কিয় কষ্ট নকৰিলোঁ বুলি। যিয়ে নহওক মই মোৰ বেষ্ট দি মই ট্ৰাই কৰিলোঁ।